আপুনি জানেনে যে পৃথিৱীত এনেকুৱা এটা প্ৰণালী আছে যি প্ৰণালী নিজেই এক্টিভ হৈ গোটেই বিশ্বক ধ্বংস কৰি দিব পাৰে। হয়, আজি আমি আলোচনা কৰিবলৈ ওলাইছো ৰাছিয়াৰ ডেড হেণ্ড প্ৰণালীৰ বিষয়ে। ৰাছিয়াৰ ডেড হেণ্ড প্ৰণালী যাক পৃথিৱীৰ অন্তিম বুটাম বুলি জনা যায়। ডেড হেণ্ড প্ৰণালীক যদি আপুনি সহজ ভাষাত বুজিবলৈ যায় তেতিয়াহ'লে এইটো বুজিব লাগিব, ধৰা হ'ল ৰাছিয়াৰ ওপৰত কোনোবা এখন ৰাষ্ট্ৰই পাৰমাণৱিক শক্তিৰে আক্ৰমণ কৰিলে আৰু ৰাছিয়াৰ সকলো ব্যক্তি, ৰাষ্ট্ৰপতি সহ সকলো ব্যক্তি এই আক্ৰমণত মৃত্যু হ'ল। কোনো এজন ব্যক্তি বাচি নাথাকিল যিয়ে পাৰমাণৱিক শক্তিৰে বা পাৰমাণৱিক আক্ৰমণৰে প্ৰত্যুত্তৰ কৰি সেই ৰাষ্ট্ৰখন ধ্বংস কৰিব পাৰে। তেনেকুৱা কোনো ব্যক্তি যদি ৰাছিয়াত বাচি নাথাকে তেতিয়াও কিন্তু ৰাছিয়াৰ এনেকুৱা এটা প্ৰণালী আছে যি প্ৰণালীয়ে নিজেই এক্টিভ হৈ গোটেই বিশ্বক ধ্বংস কৰি দিব পাৰে। প্ৰণালীটোৰ নামেই হ'ল ডেড হেণ্ড প্ৰণালী, যাক পৃথিৱীৰ অন্তিম বুটাম বুলি জনা যায়। এই প্ৰণালীটোৱে কেনেকৈ কাম কৰিব? যদি ৰাছিয়াৰ সকলোবোৰ ব্যক্তিৰ মৃত্যু হয় তেতিয়া সেই ডেড হেণ্ড প্ৰণালীটো নিজে নিজে এক্টিভ হৈ প্ৰথমে ৰাছিয়াৰ আৰ্মিৰ মুখ্য সেনাধ্যক্ষলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব। তাৰপিছত যদি আৰ্মিৰ সেই ব্যক্তিজন বা আৰ্মিৰ প্ৰধান ব্যক্তিজনৰ পৰা কোনো ধৰণৰ তেওঁ ছিগনেল নাপায়, অৰ্থাৎ তেওঁ ধৰি ল'ব যে আৰ্মিৰ সেই প্ৰধান ব্যক্তিজন বা ৰাছিয়াৰ আৰ্মিৰ প্ৰধান ব্যক্তিজনৰ ইতিমধ্যে মৃত্যু হৈছে, ৰাছিয়াৰ সমূহ সামৰিক বিষয়ালৈকে এবাৰকৈ এই ডেড হেণ্ড প্ৰণালীয়ে নিজৰ বাৰ্তা প্ৰেৰণ কৰিব। আৰু তাৰপিছত যদি তেওঁ কোনো ধৰণৰ মেছেজ বা কোনো ধৰণৰ সংকেত লাভ নকৰে, অৱশেষত ৰাছিয়াৰ ৰাষ্ট্ৰপতিলৈ তেওঁ সংকেত প্ৰেৰণ কৰিব। আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ পৰাও যদি এই ডেড হেণ্ড প্ৰণালীয়ে কোনো ধৰণৰ বাৰ্তা নাপায় তেতিয়াহ'লে তেওঁ নিজেই এক্টিভ হৈ যাব, এই ডেড হেণ্ড প্ৰণালীটো নিজেই এক্টিভ হৈ যাব আৰু গোটেই বিশ্বতে আপোনাৰ নিউক্লিয়াৰ বম্ব পেলাই দিব। তাৰ পৰা এইটো কথা বুজিব পাৰি যে ৰাছিয়াত যদি কোনো ব্যক্তি আজিৰ তাৰিখত বাচিও নাথাকে, কোনোবা শক্তি যদি আক্ৰমণ কৰি ৰাছিয়াক শেষো কৰিব বিচাৰে, তাৰ পিছতো কিন্তু ৰাছিয়া ৰৈ নাযায়, গোটেই বিশ্বক শেষ কৰি দিব পৰা ক্ষমতা ৰাছিয়াই ৰাখিছে। যদি এইটো ভাল লাগিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনাৰ বহুমূলীয়া মন্তব্য জনাবৰ কাৰণে নাপাহৰিব। ধন্যবাদ।